মৰমৰ মইনাহঁত তোমালোক আটাইকে আজিৰ ভিডিঅ'টোলৈ আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰথম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথমটো পাঠ। পাঠটোৰ নাম হৈছে প্ৰাক গাণিতিক ধাৰণা। এই পাঠটো তোমালোকৰ পাঠ্যপুথিত 0 পৰা 4 পৃষ্ঠালৈকে আছে, অৰ্থাৎ আৰম্ভণিতে আছে। তোমালোকে কিতাপখন মেলিলে পাবা। আসুন আমি পাঠত থকা জানিবলগীয়া কথাবিলাক জানিবলৈ চেষ্টা কৰোঁ। পাঠ 1, ভিতৰ আৰু বাহিৰ। কোনটো ছাগলী ঘৰৰ ভিতৰত আৰু কোনটো বাহিৰত আছে চাওঁ আহা। কোনটো ভিতৰত আছে? এইটো ভিতৰত আছে, ঘৰৰ ভিতৰত, আৰু এইটো বাহিৰত, মানে ঘৰৰ বেৰৰ মাজত থকাটো ভিতৰত আৰু বেৰৰ বাহিৰত থকাটো বাহিৰত। জেউৰাৰ ভিতৰত থকা গৰুটোত শুদ্ধ চিন দিওঁ আহা। জেউৰাৰ ভিতৰত কোনটো আছে? এইটোতো বাহিৰত আছে, গতিকে এইটো ভিতৰত আছে। এই ভিতৰত থকাটোত আমি শুদ্ধ চিন দিম। এইটো এনেকে শুদ্ধ চিন দিলোঁ। গাড়ীৰ বাহিৰত থকা ছোৱালীজনীৰ ছবিত শুদ্ধ চিনটো দিওঁ আহা। গাড়ীৰ বাহিৰত কোন আছে? এজনী ছোৱালী আছে, এজনীটো ভিতৰতে আছে, গতিকে বাহিৰত থকা যদি শুদ্ধ দিবলৈ হ'লে আমি এনেকে দিব লাগিব। ওপৰ আৰু তল। কোনটো গছজোপাৰ ওপৰত কোনটো গছজোপাৰ তলত চাওঁ আহা। কোনটো ওপৰত? এই পখিলাজনী গছৰ ওপৰত আছে, আৰু এইটো কুকুৰ নে শিয়াল ই তলত আছে। আমি তল আৰু ওপৰটো গম পাওঁ। এইটো ওপৰত, এইটো হ'ল তলত। ঢাপৰ ওপৰত থকা ছাগলীৰ ছবিত শুদ্ধ চিন দিওঁ আহা। ঢাপৰ ওপৰত কোনজনী আছে? এইজনী আছে, ইয়াত আমি শুদ্ধ চিন দিম। গঁৰালৰ তলত থকা কুকুৰাৰ ছবিত শুদ্ধ চিন দিওঁ আহা। গঁৰালৰ তলত, এইটোতো ওপৰত আছে, তলত ইয়াত আছে, এইটো গঁৰালৰ তলত। ওচৰ আৰু দূৰ। মৌ বাহটোৰ পৰা কোনটো মৌমাখি ওচৰত আৰু কোনটো দূৰত আছে চাওঁ আহা। এতিয়া এইটো মৌ বাহ, ওচৰত এই মৌজনী আছে আৰু এইটো দূৰত আছে। পুখুৰীটোৰ ওচৰত থকা হাঁহটোত শুদ্ধ চিন দিওঁ আহা। এতিয়া দুটা হাঁহ আছে, কোনটো ওচৰত আছে? এইটো ওচৰত আছে, আমি শুদ্ধ চিন দিম। ঘৰটোৰ পৰা দূৰত থকা গছজোপা ৰং কৰা। ঘৰটোৰ পৰা দূৰত কোন আছে? এইজোপা ওচৰত আছে, এইজোপা দূৰত আছে, এইজোপাক আমি ৰং কৰিব লাগিব। মই ইয়াত ৰং কৰা নাই, তোমালোকে ৰং কৰি ল'বা, মই খালি দেখুৱাইহে দিছোঁ। ডাঙৰ আৰু সৰু। কোনটো ডাঙৰ কোনটো সৰু চাওঁ আহা। এতিয়া এই হাতীটো ডাঙৰ আৰু নিগনিটো সৰু, আমি দেখোঁতে গম পাইছোঁ। ডাঙৰ প্ৰাণীটোত শুদ্ধ চিন দিওঁ আহা। শহাপহু আৰু এইটো কুকুৰ, ইয়াত কোনটো ডাঙৰ? এই কুকুৰ ডাঙৰ, ইয়াত আমি শুদ্ধ চিন দিম। সৰু ফলটোত শুদ্ধ চিন দিওঁ আহা। এইটো মাটি কঁঠাল আৰু এইটো কমলা, এতিয়া কোনটো সৰু? কমলাটো সৰু। আগত আৰু পাছত। কোন আগত কোন পাছত চাওঁ। এতিয়া সহায়ে কৈছে মই পাছত আৰু পাছুৱাই কৈছে মই আগত। এইটো আগত, অৰ্থাৎ কোনফালে মুখ কৰি আছে তাৰ সেইমতে আমি আগত আৰু পাছতটো আমি গম পাওঁ। এতিয়া ছাগলীৰ আগত কোন আৰু ছাগলীৰ পাছত কোন কোৱা। এতিয়া ইয়াত তিনিটা ছবি আছে, কুকুৰ, ছাগলী আৰু মেকুৰী। এতিয়া ছাগলীৰ আগত কোন আছে? কোনফালে মুখ কৰি আছে? এইফালে কৰি আছে, গতিকে আগত মেকুৰীজনী আগত আছে আৰু পাছত কুকুৰজনী আছে। ডাঠ আৰু পাতল চাওঁ আহা। এইটো ডাঠ, এইটো পাতল। যিটো অলপ ওখ হৈ আছে সেইটো ডাঠ, আৰু যিটো একেবাৰে মাটিৰ লগত বা থোৱা টেবুলৰ লগত মিলি আছে সেইটো হ'ল পাতল। এতিয়া ইয়াত তিনিটা দিয়া আছে, এইটো সকলোতকৈ ডাঠ, এইটো অলপ পাতল আৰু এইটো একেবাৰে পাতল। এতিয়া আটাইতকৈ পাতলখনত ৰং কৰা। এতিয়া আটাইতকৈ পাতল কোনখন? এইখন, গতিকে আমি ৰং ক'ত কৰিম? এইখনতে কৰিম। মই ইয়াত টিক মাৰ্ক দি দিছোঁ, তোমালোকে এইখনতে ৰং কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এই পাঠত আমাৰ আলোচনা কৰিবলগীয়া বিষয় ইমানেই আছে। আমি এই পাঠত কি কি শিকিলোঁ তাতো এবাৰ মনত পেলাওঁ। এইটো পাঠত আমি শিকিলোঁ ভিতৰ বাহিৰ, ওপৰ তল, ওচৰ দূৰ, ডাঙৰ সৰু, আগত আৰু পাছত, এইখিনিৰ বিষয়ে আমি জানিলোঁ। এই পাঠটো আমি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা।
যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।